হঠাৎ এটা বহুত ডাঙৰ ভুল কৰি পেলালে হানহতক নিবলৈ অহা মানুহজনৰ কথাত হানহতি ভুল গ'ল। নাজানিছিল প্ৰকৃততে মানুহজন কোন, কাৰণ মানুহ এজনক এদিন মাত্ৰ দেখিলেই সকলোবোৰ জানিব নোৱাৰি। কিন্তু হানহতি সেইটো ভুলকে কৰি পেলালে, মানুহ চিনি পোৱাত ভুল। সুখ বিচাৰি হানহতি নিজৰ ভৰিতে কোঠাৰ মাৰিলে। দাসত্ব জীৱন শেষ কৰাৰ যি সপোন, সেই সপোন শেষ হৈ গ'ল। চীনত নিজৰ দেশৰ মানুহেই যে নিজৰ মানুহক ঠগে, সেই বিষয়ে আমি আজি মাকামৰ এই খণ্ডটোত বিতংভাৱে জানিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ, কাৰণ এটা বহুত ভাল লগা কাহিনী। ইয়াত আশা আছে, প্ৰবঞ্চনা আছে, হতাশা আছে, নিৰাশা আছে, প্ৰেম আছে আৰু লগতে আছে অসমৰ চাহ গছৰ বিষয়ে, য'ত হানহতি মুক্ত হৈছিল। গতিকে আপোনালোকে চাই থাকিব। নমস্কাৰ, আপোনালোক সকলোকে আড্ডা মেজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ভিডিঅ' বনাই আছিলোঁ অসমৰ এগৰাকী প্ৰখ্যাত লেখিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত, অসমৰ চাহ গছৰ পটভূমিত ৰচিত এখন জনপ্ৰিয় উপন্যাস মাকাম, এই উপন্যাসখনৰ কাহিনীটোৰ ওপৰত। আৰু আজি এই উপন্যাসখনৰ কাহিনীটোৰ ওপৰত বনোৱা নৱটো ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই যদি ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কিন্তু ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আপোনালোকক এইখিনিতে আৰু এটা কথা জনাব বিচাৰিছোঁ, আমাৰ ইতিমধ্যে পডকাষ্ট স্পটিফাইত ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে আমাৰ স্পটিফাই চেনেলটোত গৈ আপোনালোকে আমাৰ পডকাষ্টসমূহ শুনিব পাৰিব। আপোনালোকে হয়তো স্পটিফাইৰ লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব, অথবা মই পিন কমেণ্টত দি দিম। গতিকে আপোনালোকে তাত গৈ আপোনালোকে স্পটিফাইত আমাৰ পডকাষ্টসমূহ যদি শুনিব বিচাৰিছে, তেতিয়াহ'লে শুনিব পাৰিব। আহক আজি আমি মাকামৰ 9 নম্বৰ ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ। চীনত পলাই যাব খোজা দাসৰ অৱস্থা কি হয়, সেই বিষয়ে সুহানহতি ভালদৰে জানে। সুহানৰ দাসত্ব জীৱনৰ অত্যাচাৰবোৰৰ স্মৃতি আজিও জীৱন্ত হৈ আছে। বিশেষকৈ চাৰিচুকীয়া শলা এডালৰ মূৰটো গৰম কৰি ৰঙা হৈ যোৱাৰ পিছত যেতিয়া মালিকৰ চিন স্বৰূপে সুহানৰ কপালত বহুৱাই দিছিল মালিকৰ মানুহে, সেই দিনটোৰ কথা আজিও মনত আছে সুহানৰ তেতিয়া বয়স আছিল 6 বছৰ। আনকি সুহানে খাবলৈও পোৱা নাছিল। অৱশ্যে ইয়াৰ বিষয়ে আমি আগৰ খণ্ডটোত কৈ আহিছোঁ। ইয়াৰ উপৰিও পলাব খোজা দাসটোৰ অৱস্থা আজিও পাহৰিব পৰা নাই সুহানে। এই সকলোবিলাক শংকাৰ কথা জানিও সুহানহতি জীৱনত এটা ডাঙৰ সিদ্ধান্ত ল'ব খুজিছে, য'ত আছে সপোন মুক্ত হোৱাৰ, নিজস্বভাৱে কিবা কৰাৰ হাবিয়াস। গতিকে বিপদকো আওকাণ কৰি সুহানহতি মালিকৰ ঘৰৰ পৰা মনে মনে ৰাতিপুৱা হোৱাৰ আগতেই পলাই গ'ল। লগত আছে য়েন। একে কোঠাতে শুই থকা আন 3জন দাসেও কিন্তু য়েন আৰু হানৰ কথা নাজানিলে। অৱশ্যে জানিবলৈও নিদিলে। কুকুৰাই ডাক দিওঁতেই সুহানহতি মালিকৰ ঘৰৰ পৰা বাহিৰ হৈ আন্ধাৰতে দৌৰিছে। আলিবাটৰ দুয়োপাৰে ঘনকৈ থকা ঘৰবোৰ এতিয়াও আন্ধাৰত বুৰ গৈ আছে। ধৰা পৰাৰ ভয়, অনিশ্চয়তাৰ শংকা আৰু নতুন অভিযানৰ উত্তেজনাই সিহঁত দুয়োটাৰে তেজৰ সুৰ তীব্ৰতৰ কৰি তুলিছে। ঘামত সিহঁতৰ গাবোৰ তিতি গৈছে। ইয়াৰ পিছতেই দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। সুহানহতৰ ভগৱান স্বৰূপ সেই পৰোপকাৰী চীনৰ মানুহজনৰ কথা মতেই অন্য 16জন মানুহৰ দৰে সেইদিনা হানহতি নিৰ্দিষ্ট কৰি থোৱা ঠাইকণত উপস্থিত হ'লগৈ। চতুৰ্থ প্ৰহৰৰ ডাক দিয়াৰ আগতেই আৰম্ভ হ'ল হানহতৰ জীৱনত ভৱিষ্যতৰ এক ভয়ংকৰ দুৰৱস্থা। কেনেধৰণৰ বিপদে হানহতক মাতি আনিছে, সেই কথা সুহানহতি অলপো নাজানিলে। সিহঁতি যে এটা দালালৰ পাল্লাত পৰি আকৌ বিক্ৰী হ'বলৈ গৈ আছে, সেই কথা ভুলতো নাভাবিলে। কিন্তু যিমানেই বিপদ নহওক, এই যাত্ৰাই হান আৰু য়েনক এখন নতুন ঠাইত নতুন মানুহৰ সৈতে এটা নতুন জীৱন প্ৰদান কৰিব, যিখন ঠাইৰ নাম হৈছে অসম। কাহিনীটো চমুকৈ এনেধৰণৰ। প্ৰথমে হান, য়েন আৰু বাকী 16জন ডেকা ল'ৰাই 3খন ঘোঁৰা বাগিত উঠি বন্দৰ পালেহি। মানে চীন দেশৰ পৰা গুচি যোৱাৰ পৰিকল্পনাৰে মালিকৰ ঘৰৰ পৰা পলাই আহি বন্দৰ পালেহি। অৱশ্যে সিহঁতক লৈ অনা হ'ল ঝুজিয়াং বা চুকিয়াং, এই নৈখনৰ পাৰত, যি নৈ সেই সময়ত বিদেশীসকলৰ মাজত পাৰ্ল ৰিভাৰ নামেৰে জনাজাত। সেই নৈৰ পাৰতেই কোৱাংচৌ বন্দৰটো অৱস্থিত, আৰু তাৰ পৰাই দক্ষিণ চীন সাগৰলৈ যাব পাৰি। সেই বন্দৰৰে বাহিৰৰ সাগৰ পাৰৰ অংশটোৰ নাম পানিউ, আৰু তাতেই আছে 13 ফেক্টৰী। এইখিনিতে এটা কথা কৈ থওঁ, এই ভিডিঅ'টোত মই যিমান পাৰোঁ
সকলোবোৰ কথা বিতংভাৱে ক'বলৈ চেষ্টা কৰিছোঁ কিন্তু ক'ৰবাত কিছুমান কথা থাকি যাব পাৰে সকলোবোৰ কথা জানিবলৈ আপোনালোকে উপন্যাসখন পঢ়িব বুলি আশা কৰিলোঁ এতিয়া কাহিনীটোৰ মাজলৈ আকৌ আগবাঢ়ি গৈছোঁ এই 13 ফেক্টৰীৰে এটা গুদামত সুশান্তক থাকিবলৈ দিলে কাৰণ সাগৰ পাৰ কৰোঁতে বহুত নীতি নিয়ম মানিব লাগে গতিকে দিনত সেই আন্ধাৰ গুদামতেই সুশান্তী বন্দিত্বৰ দৰে সোমাই থাকিল সুন্দৰ জীৱনৰ প্ৰবল হেঁপাহ বুকুত বান্ধি সেই আন্ধাৰ কোঠাটোতেই বহুত সপোন জীয়াই ৰাখি গৰমত বহি থাকিল গোটেই দিনটো সুশান্তী গুদামৰ দৰ্জাত এটা ডাঙৰ তলা অৱশ্যে জিৰণি লোৱা আৰু খোৱাৰ যোগাৰ গুদামতে আছিলেই ৰাতি বহুত সোৱাদ গুদামৰ দুৱাৰ খোল খাইছিল আৰু তেতিয়াৰ পৰাই সুশান্তী পুনৰ যাত্ৰা আৰম্ভ কৰিছিল এখন নেদেখা দেশৰ সপোন বুকুত বান্ধি এনেদৰে বহুতবাৰ যাতায়ত সলনি কৰি শান্তী লিনটিনি দ্বীপত উপস্থিত হ'ল তাত শান্তৰ বাবে অপেক্ষা কৰি আছিল মুখেৰে জুই ওলোৱা ড্ৰেগনৰ ছবিৰ পতাকা থকা কুইন বংশৰ চাইনিজ জাংকে শান্তী জাংকত উঠাৰ লগে লগেই পুনৰ বিক্ৰী হৈ গ'ল এমোনা ৰূপৰ মুদ্ৰাৰ বিনিময়ত অৱশ্যে মাজতে শান্তক লৈ অহা মানুহজনৰ লগত আৰু জাংকত থকা চীনা আৰু ইউৰোপীয় মানুহজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল কিন্তু পিছত পুনৰ মিলামিছা হ'ল এই সময়তে শান্তৰ সন্দেহ হ'ল যে সিহঁতক লৈ অহা মানুহজনেতো পইচাৰ দৰকাৰ নাই বুলি কৈছিল তাৰ পিছতো কিয় সুশান্তক আনি দিয়াৰ বাবদ জাংখনত থকা মানুহকেইজনৰ পৰা পইচা মানে ৰূপৰ মুদ্ৰা লৈছে মানুহজনক শান্তক কথাটো সুধিলে কিন্তু মানুহজনে আপত্তি আৰু ডাংকুপ মাৰি কথা কোৱাত শান্তৰ দলটোৱে এক অজান আশংকাত হুলস্থুল কৰি উঠিল কিন্তু লাভ নহ'ল জাংকত থকা অস্ত্ৰধাৰী ৰখীয়াবোৰে শান্তৰ কেইবাটাকো জধে মধে বন্দুকৰ কুন্দাই আঘাত কৰি ডেকত থকা লুৰ ঢাকনিখন খুলি সিহঁতক জাংকৰ তলিত ভৰাই থলে আৰম্ভ হৈ গ'ল শান্তৰ এক দুৰ্বিষহ যাত্ৰা যি যাত্ৰাত কোনো নিশ্চয়তা নাই কোন থাকে কোন মৰে জাংকৰ আন্ধাৰ তলি শান্তী সোমাই গম পালে যে জাংকৰ তলিখনত বহুত মানুহ আগৰ পৰাই সোমাই আছে হঠাৎ শানৰ চকুৰ আগত ভাঁহি উঠিল এক নিৰ্মম সত্য মানুহবোৰৰ কান্দোন আৰু হাহাকাৰে জাংকৰ আন্ধাৰ তলি গধুৰ কৰি তুলিলে কাৰোবাক পুৰণা মালিকৰ পৰা কিনি আনিছে কাৰোবাক মুখত সোপা দি কাৰোবাক ধৰি আৰু কাৰোবাক ঠগি ইত্যাদি বিভিন্ন কৌশলত সেই মানুহবোৰক লৈ আনিছে জাংখনলৈ শান্তক অনা মানুহটোৱে আনকি শান্তী জাংখনলৈ অহা প্ৰায় 5 দিনমানৰ আগৰ পৰাই সিহঁতে এই জাংকৰ এন্ধাৰ অস্বাস্থ্যকৰ তলিত বন্দী হৈ আছে বতাহো সহজে সোমাব নোৱাৰে তাত এই ভয়ংকৰ কথাবোৰ জানি ইয়েনহতী চিৰিৰ ওচৰলৈ আহি লোহাৰৰ ঢাকনিখনত ঢকিয়াই ঢকিয়াই খুলি দিবলৈ চিঞৰ বাখৰ কৰিলে সুশানৰ বুজনিও কোনেও নুশুনিলে কিন্তু কি হ'ব চিঞৰ বাখৰ কৰি একো লাভ নাই ৰখীয়াগীটাৰ দুকুপমান পিতন খোৱাৰ বাহিৰে ইয়েনহতী একো কৰিবও নোৱাৰিলে কাৰণ সিহঁতে বিক্ৰী হৈ গ'ল গতিকে সিহঁতৰ কাকুতি মিনতি কোনেও নুশুনে সিহঁতৰ বাবে কোনো মানুহৰে অন্তৰ কোমল নহয় এনেবোৰ কাৰণতেই চাইনিজ জাংকৰ তলিত বন্দী হৈ থকা প্ৰতিজন মানুহৰে চকু পানীৰে ভৰি পৰিছে আৰু সিহঁতি গৈ আছে এক অন্ধকাৰ ভৱিষ্যতৰ ফালে বাহিৰত তেতিয়া গভীৰ এন্ধাৰ লগতে জাংকৰ ভিতৰতো এন্ধাৰ হৈ পৰিছে পোহৰৰ সপোন দেখা শান্তৰ বুকুবোৰে আজিৰ কাহিনীটো ইমানেই আশা কৰিছোঁ আপোনালোকে আজি এই কাহিনীটো শুনি ভাল পালে যদি আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পালে আৰু যদি কাহিনীটো যদি শুনি ভাল পালে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তলৰ কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ইয়াৰ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰিয়ে থাকোঁ আৰু এইখিনিতে আপোনালোকক পুনৰ মনত পেলাই দিব বিচাৰিছোঁ আমাৰ ইতিমধ্যে স্পটিফাইত আমাৰ পডকাষ্টসমূহ আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবলৈ নাপাহৰিব বা আপোনালোকে পিন কমেণ্টত থকা লিংকটো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব আশা থাকিলে আপোনালোকে এই পডকাষ্টসমূহ শুনি ভাল পাব আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ ইয়াৰ পিছৰ খণ্ডটোত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকৰ ওচৰৰ পৰা আজি বিদায় মাগিছোঁ আপোনালোকে চাবলৈ নাপাহৰিব আড্ডা মেজ